এটি 520 বছৰীয়া মন্দিৰ। মন্দিৰটো আছে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি নলবাৰী জিলাৰ ধৰ্মপুৰত। বহু বছৰ আগত মন্দিৰটোত মানুহ বলি দিয়া হৈছিল। মানুহ অৰ্থাৎ নৰদী পূজা বা নৰতী পূজা কৰাৰ বাবেই ঠাইখনৰ নাম হ'লগৈ বৰনৰতী। ঠাইখনত গড়কাপ্তানি বিভাগৰ এক অভিনৱ প্ৰচেষ্টা। গড়কাপ্তানি বিভাগে শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ বৰনদী পূজা খোলাৰ পৰা বগলছ ৰোড সংযোগী এটি ব্যতিক্ৰমী পথ তৈয়াৰ কৰি উলিয়াইছে। পথটো ব্যতিক্ৰম কিয়নো ইয়াক তৈয়াৰ কৰা হৈছে ৰঙীন ইটাৰে। অসমৰ প্ৰথমটো ৰংচঙীয়া পথ হিচাপে পৰিগণিত হ'ল এই পথটি। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই পথটি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে। লগতে উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু নলবাৰী জিলাৰ স্থানীয় বিধায়ক অশোক শৰ্মা। ব্যুৰো ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।